নামঘৰলৈ ওলাইছোঁ মই, কেনেকুৱা লাগিছে জনাব দেই। ইভিনিঙে আৰম্ভ কৰিছোঁ কাৰণ আজি ঈদ আমাৰ ঘৰৰ পৰা নামঘৰত শৰাই দিবলৈ যাওঁ আৰু কি দেখুৱাব পাৰোঁ দেখুৱাই থাকিম, চাই থাকিব। এয়া বেটি ওলাইছে নামঘৰত গোটেইখিনিতো ভিডিঅ' দেখুৱাব পৰাটো সম্ভৱ নহয়, সেয়ে যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব মোৰ ব্লগটো সকলোকে। এয়া আমি নামঘৰ আহি পালোঁহি। মোৰ আগৰ ভিডিঅ'বিলাক চাইছে যদি মই নামঘৰটো এবাৰ নহয় দুবাৰো দেখুৱাইছোঁ। যিসকলে চাইছে তেখেতলোকে গম পাব। এয়া আমি আজি শৰাই দিবলৈ নামঘৰলৈ আহিলোঁ। দিনত লয় আইসকলে আৰু গধূলি আমি ভকতসকলক শৰাই দিওঁ প্ৰতিবাৰে। এয়া হৈছে চেণ্ট্ৰেল নামঘৰ। এইটো চাইডে আছে পুখুৰী, ধুনীয়াকৈ এটা ইয়াত মাছ আছে আৰু খেলিব পৰাকৈ ধুনীয়াকৈ জেগা থৈছে। আৰু এইটো চাইডে চেণ্ডেল থোৱা, ভৰি হাত ধোৱা এইবিলাক। এতিয়া মই চাকি জ্বলাই লওঁ। চাকি এনেকৈ বাহিৰতে দিয়ে জ্বলাবলৈ। মোৰ কেমেৰামেন বেটি দেই, কেমেৰাটো ভালকৈ ধৰিব পৰা নাই, তথাপিও তাই চেষ্টা কৰিছে যিমানখিনি পাৰে আৰু। এটা চাইডে ভাল উঠে, এটা চাইডে বেয়া উঠে, মানে ইমান সৰু আৰু এতিয়া বৰ ভালকৈ নেজানেও, তথাপিও বহুতখিনিয়ে চেষ্টা কৰিছে। স্মৃতি হিচাপে ৰাখি থলোঁ, ইউটিউবত কেতিয়াবা চাবলৈ হ'ব। আৰু আপোনালোককো দেখুৱাবলৈ অকণমান চেষ্টা কৰিলোঁ, কেনেধৰণেনো আমি নামঘৰত শৰাই দিওঁ, কি কৰোঁ আৰু। বেটিয়ে কেমেৰাটো পঠালিকৈ ল'ব লাগিছিলে, তাই দীঘলকৈ লৈ দিলে, সেইটো কাৰণে এনেকৈ পিকচাৰখন এনেকুৱাকৈ উঠিছে। ভিডিঅ'টো কৰিব নাজানিলে তাই বৰ ভালদৰে। এয়া মোৰ চাকি জ্বলাই এতিয়া ধূপ দি প্ৰাৰ্থনা কৰি ল'ম। এয়া মোৰ চাকি জ্বলোৱা কাম হৈ গ'ল। ঘৰখনৰ কাৰণে, আমাৰ পৰিয়ালটোৰ কাৰণে, সকলোৰ কাৰণে আশীৰ্বাদ ল'লোঁ। আৰু এইটো চাইডে মই এতিয়া ধূপ দি ল'ম।
এয়া আমি এতিয়া এইটো চাইডে আহি বহিছোঁহি। এইফালে ভকতসকলে প্ৰসাদ কলকুঁহিয়া এইবিলাক কাটি আছে আৰু শৰাই চৰাই এইটো চাইডে বাহিৰৰ চাইডে সজোৱা হয়। তাৰপিছত নামঘৰ ভিতৰলৈ নিয়া হ'ব। ফাৰ্ষ্ট এফালে কাম কৰি লয় এইবিলাক এনেকৈ কটা মেলা যি আছে আৰু এইটো চাইডে এনেকৈ চাহ দিয়ে খাবলৈ আৰু এফালে আমাৰ মাহঁত বৰমাহঁত বহি আছে আৰু এফালে খুৰীহঁত ওচৰৰ ভণ্টি এফালে হ'ল ভকতসকল আৰু এফালে হ'ল বেটি অংশু আৰু ইছু। সিহঁতি খুব ভাল পাইছে মানে বহুত দিনৰ মূৰত ওলাই আহিব পাইছে যিহেতু। এই ছাইডটো কি কয় এইফালে ষ্টেজ এটা আছে। এফালে খুৰীহঁতে চাহ দিছে আমাক। এয়া আৰু অলপ এনেই ধেমালি এনেকৈ জোকৰা হৈছে আৰু ভালো লাগে দিয়কচোন এনেকৈ লগৰবোৰ লগ পালে বা খুৰীহঁতৰ লগত এনেদৰে ধেমালি কৰি মেলি থাকিবলৈ। ইমান দিনৰ মূৰত ওলাই আহিছোঁ ভাল লাগে যিহেতু। এতিয়া আমি নামঘৰ ভিতৰলৈ যাম। এয়া নামঘৰৰ ভিতৰত যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিবা যদি ভুল হৈছে সেইটো শুধৰাই দিব আপোনালোকে। চবটো নাজানো হ'লেও আৰু যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া হৈছে চুম্পী বাইদেউ। মই ফটো মাৰিছোঁ বুলি তাই ফটো প'ষ্ট দিছে। গমেই নাপায় ইফালে যে মই ভিডিঅ' কৰি আছোঁ। এইফালে এতিয়া সেৱা কৰিবলৈ প্ৰথমটো সেৱা যোৰ কৰিছোঁ আৰু ভালেমানখিনি এতিয়া সেৱা কৰা টাইমত দেখুৱাব নোৱাৰিলোঁ কাৰণ কেলৈ বেটীকো সেৱা কৰিবলৈ যিহেতু লৈ যোৱা হ'ল। এফালে এতিয়া ভকতসকলে নাম ল'ব ভাগৱত পাঠ কৰিব। আগতে মানুহ বহুত হয়। শৰাই মানে এদিনত 1500 2000 তেনেকুৱা ধৰণৰ মানে শৰাই দিবলৈ মানুহ আহে। কিন্তু এতিয়া কৰোণাৰ কাৰণে মানে খুব কমকেই মানে এদিনত কিমান 15খন 10খনমানকৈ শৰাই লৈছে আৰু সেইকাৰণে মানুহ কম, নহ'লে নামঘৰটো ভৰ্তি হৈ থাকে আমাৰ। এয়া বেটীহঁতেও ভাল পাইছে, ওলাই আহিব পাইছে, মুকলিমূৰীয়াকৈ ফুৰিছে আৰু মানুহবিলাকো লগ পাইছে। এয়া অলপ এনেকৈ নাম লোৱা টাইমত যিহেতু চাৰিওফালে লাইটৰ পোহৰ মানে কেমেৰাটো কি হৈছে ইফালে কৰিলেও পোহৰ হয় সিফালে কৰিলেও পোহৰ হয়।
এনেকৈ মিঠাতেল আৰু কিবা কিবি মিক্স কৰি দিয়ে সকলোকে এই তেলখিনি এনেকৈ ভৰি মানে হাতত আৰু মূৰত লগাব দিয়া হয় যিমান আহে নামঘৰত মানুহ মানে প্ৰতিগৰাকী মানুহক আৰু মানে এনেকৈ ভকতসকলক তেলটো লগাবলৈ দিয়ে। এফালে নাম সামৰা হ'ল আৰু ভকতসকলে আশীৰ্বাদ লৈছে আৰু আমিও সেৱা লোৱা টাইমটোত দেখুৱাব নোৱাৰিলোঁ যিহেতু। এতিয়া যাম আমি গোঁসাই ওচৰলৈ চবে সেৱা কৰিবলৈ এনেদৰে কৰি মেলি কথা পাতিলোঁ। এফালে হ'ল মা বৰমা খুৰী চবেই আমি লগ খাই এনেদৰে সেৱা কৰিলোঁ। গোঁসাই সেৱা লৈ নামাচাৰ্যকো সেৱা লোৱা হৈছিলে কিন্তু দেখুৱাবলৈ নহ'ল গোটেইখিনি। আৰু এফালে বৌহঁত নামঘৰত আহি ফটো পোষ্ট দুটামান দি লৈছোঁ। এয়া এতিয়া অলপ যিহেতু নাম চাম সামৰা হ'ল ফটো শ্বুট চলি আছে। এতিয়া প্ৰসাদ বিতৰণ কৰিছে। এয়া প্ৰসাদ সকলোকে এনেদৰে সমানকৈ দি যোৱা হয়। প্ৰসাদ বিতৰা হৈ গ'ল, খাই বৈ মেলি আজৰি হ'লোঁ আৰু এফালে বেটীহঁতে অলপ নামঘৰৰ ভিতৰতে খেলিছে। এয়া আমি এতিয়া আৰু লাহেকৈ ওলাইছোঁ আৰু সকলোৰে হৈ গ'ল, এতিয়া ঘৰা ঘৰি যাব লাগে আৰু এয়া লাষ্টৰ বাৰৰ কাৰণে নামঘৰটো দেখুৱাইছোঁ। ঘৰ আহি পালোহি এতিয়া আৰু আজিলৈ ব্লগটো ইমানতে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই, গুড নাইট। দুখনমান ফটো সাঁচি ৰাখিলোঁ সকলোৱে মৰা লগে ভাগে। কেতিয়াবা চাবলৈও ভাল লাগিব, স্মৃতি হিচাপে ৰৈ যাব ইউটিউবতে। আৰু ফটোবোৰ কেনেকুৱা লাগিলে জনাবচোন আপোনালোকে। এয়া বেটীহঁত গোটেই 4টা নলে গলে লগা বন্ধু আৰু